নমস্কাৰ। অনুভৱী মনৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি কিন্তু মোৰ হাতত থকা এই কাগজখনৰ অনুভৱখিনি মোৰ নহয়। অনুভৱী মনৰ মজিয়ালৈ হৃদয়ৰ সাঁচতীয়া অনুভৱখিনি লিখি পঠাইছে ধেমাজিৰ নয়নদীপ বৰগোহাঁই নামৰ দাদা এজনে। আহকচোন এতিয়া আমি তেওঁৰ হৃদয়ৰ অনুভৱখিনিৰ মাজলৈ যাওঁ। জীৱন নামৰ ডায়েৰীখন আজি আকৌ এবাৰ মেলিছোঁ। সেই আধৰুৱা হৈ থকা পৃষ্ঠাখন আজি পুনৰ লিখিব বহিছোঁ। লিখিবতো বহুত আছে, এই যে তোমাক কমকৈও ক'ব নোৱাৰা কথাবোৰ আজি লিখিয়েই পেলাওঁ দিয়া। তোমাৰ মন গ'লে এদিন নিজে মেলিবা মোৰ জীৱন নামৰ ডায়েৰী। চাবা এতিয়াতকৈও আৰু বেছিকৈ মোৰ প্ৰেমত পৰিবা। প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। সঁচাকৈ প্ৰেম হৈ যায়। একো নজনাকৈ নভবাকৈ ভাল লাগিবলৈ ধৰে। আমাৰলৈকে চোৱাচোন, তুমি গোলাঘাটত, মই ধেমাজিত। মাত্ৰ এদিন লগ পাওঁতেই দুয়োৰে কিমান আপোন হৈ পৰিলোঁ। কি যে কৈ আছোঁ নহয় ময়ো। এতিয়া প্ৰতিটো দিন, প্ৰতিটো ৰাতি, প্ৰত্যেকটো সপোন মাথো তোমাক লৈ। তুমি অভিমানবোৰ অলপ কম কৰিবাচোন। এইবাৰ সময় পালে নিশ্চয় গোলাঘাটলৈ যাম। বন্ধু ভাস্কৰক কৈছোঁ, তুমিও সময় মিলাব লাগিব মোৰ বাবে, তোমাৰ বন্ধুৰ প্ৰেমৰ বাবে। হ'ব দিয়া, অভিমানবোৰ ভাঙা প্লিজ। এনেকৈ নহ'ব ন? শুনাচোন, মই গোলাঘাট গ'লে আমি কাজিৰঙা অংকিত পাৰ্ক যাম নে যোগীবিল যাম? ধেমাজিৰ পৰা যাম, ইমান দূৰ। কিবা এটা খাবলৈ আমি এখন ৰেষ্টুৰেণ্টত সোমাম। একেলগে বহি দুয়ো এসাঁজ খাম। তোমাৰ মোৰ প্ৰিয় খাদ্যবোৰতো একেই। খোৱাৰ মাজতেই দুয়ো মিলি মনৰ কথা পাতিম। বহুত বহুত বহুত। আকৌ বা আমি কেতিয়া লগ পাম? আহিব নোৱাৰিম সদায়, কিন্তু তোমালৈ প্ৰতিটো পুৱা ফোন কৰিম। হাজাৰ কামৰ মাজতো দিনত এবাৰ খবৰ ল'ম। শোৱাৰ আগত গুড নাইট দিবলৈ নাপাহৰোঁ দিয়া। খোৱাৰ মাজে মাজে তোমাক হেঁপাহ পলুৱাই চাম। অহাৰ আগত তুমি যে ভাল পোৱা সেই চকলেটটো কিনি দিম আৰু এবাৰ দুহাতেৰে সাৱটি ল'ম। ওচৰত কিমান মানুহ আছে চাবলৈ কিন্তু নাই দেই। এইটো তোমাৰ দীপৰ ষ্টাইল। বিদায়বোৰত চকুলৈ চাই এবাৰ ভাল পাওঁ বুলি কৈ তোমাৰ উকা কপালত অলপমান মৰম বোলাই দিম আৰু কম, মোৰ লগত তুমি বিলাসিতা নাপালেও কিন্তু মৰমবোৰ নিৰ্ভেজালে পাবা। মৰমবোৰ কেৱল তোমাৰ। তুমি বিশ্বাসৰ সূতাডালেৰে টান কৰি বান্ধি ৰাখিবা। দীপ কেৱল তোমাৰ। তোমালৈ দীপৰ মৰম, মৰম, মাথো মৰম। সদায় সদায় আৰু বহুত বহুত বহুত। আজিলৈ যাওঁ দিয়া, আকৌ আহিম। ধন্যবাদ।